হেল্ল' গাইজ, আৰু মই দুপৰীয়া ৰুটি বনালোঁ, এটা নৰ্মেল আলু ভাজিলোঁ। আজি তাতে লক্ষী পূজা, সেইকাৰণে এনেকৈ খালোঁ। আৰু এই ককায়েক ভায়েক দুইটা লগ লাগিলে ইমানে যুদ্ধ লাগে, মানে কি ক'ম, কাৰা যোৱা লাগি থাকে। তাৰপিছত আজি লক্ষী পূজাৰ কাৰণে ঘৰত একো কৰিব নাপালেও খুৰাহঁতৰ ঘৰত পাতিছে, তাত গ'লোঁ। শাক চব্জি কাটিলে মানুহ, আৰু আমি কাটি আছোঁ। তাৰপিছত এইটোৱে হৈছে আজি প্ৰথম মন্দিৰ লৈছে তেখেতসকলে, আৰু বেলেগ গাঁৱৰ পৰা নাম পাৰ্টি আনিছে, শুনকচোন।